নমস্কাৰ, স্বাগতম জনাইছোঁ মানস ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, মানে এমাহ মানে হ'ল ভিডিঅ' দিব পৰাই নাই। আজি এয়া মোৰ লগতে ধনাই আছে। সস্ৰীয়াকাল পাজি ধনাই বনাই মিলি আমি মানে এতিয়া ধুনীয়া জেগা এটাত গৈ আছোঁ ন। কম জানো এতিয়া নকওঁ, মানে ভিডিঅ'টো চাওঁ অকণমান একদম ক'ত কি কেনেকৈ কি কৰিব যাওঁ এতিয়া মানে ন। মানে ভাল ভাল মানে সকলোৱে চিনাকি মানুহকেইজনক লগ কৰিব গৈছোঁ, আৰু কেলৈ গৈছোঁ সেইটো গম পাব। ব'লক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কোৱা? আৰম্ভ কৰিলোঁ ন। একদম পূৰা কুঁৱলী চাওক, কুঁৱলী ফালি ফালি আমি ধনে মানে পূৰা আহি আছোঁ আৰু পাজি। সস্ৰীয়াকাল পাজি কিঠে যাবে আমি গৈ আছোঁ, ইয়াত বহুত কুঁৱলী। তেনে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এয়াই সেই বিখ্যাত হাঁহিলা বিল, আৰু ইয়াতে আমাৰ শ্বুটিং হ'ব। হাঁহিলা বিলৰ ৰাস্তাটো এইফালেদি সোমাই যাব লাগে। মানে আমি প্ৰথম খেলি মেলি কৰিছিলোঁ অকণমান, কাৰণ কেতিয়াও অহা নাই। এই ঘৰকেইটা দেখিছে নিয়ৰত দেখাই নাপায়। আৰু এই ৰাস্তাটোদি ক'ৰবালৈ যায় আৰু এইফালে নাজানো, সেইফালে যাব নালাগে। এই ৰাইট চাইডে যিটো সোমাই গৈছে সেই ৰাস্তাটো সোমাই গ'লে আপুনি হাঁহিলা বিল পাব। ব'লক তেন্তে আমি সোমাই যাওঁ। বছ হাঁহিলা বিল এয়াই নেকি? দিছ ইজ হাঁহিলা বিল। মানে আমি হাঁহিলা বিলত আহিলোঁ। হাঁহিলা বিলত শ্বুটিং কৰিম এতিয়া, আৰু শ্বুটিঙৰ বিষয়ে সকলোখিনি মানুহ আহি পোৱাহি নাই এতিয়া বৰ্তমান। আহিলে সকলোকে দেখাম বাৰু। এতিয়া ব'লক, আমাৰ এয়া নবদা দাদা, আপুনি কিবা এটা ক'ব নেকি? কি ক'ম আৰু, শ্বুটিঙলৈ আহিলোঁ, কাৰ্যসূচী কেনেকুৱা যায় ভালকৈ ফ'লৈ যাওক, তাকে আশা কৰিছোঁ। আৰু এখেত হৈছে মোৰ এই লকডাউনৰ গানটোৰ কামটো যে কৰিছিলে এখেত, আকৌ এখেতেও আছিলে। এই আমাৰ এয়া পাজি। সস্ৰীয়াকাল পাজি সস্ৰীয়াকাল COVID-19 ঠিক আছে। পূৰা থলুৱা খাদ্য একদম, ইয়াতে মানে একদম একো নাই আৰু। এয়া চাওক, এখেতে বিলাহী চাটনি নাখায়, মানে নাখাওঁ আমি, খুচিও নাখায়। এতিয়া ককাই ভাই নেকি, ককাই ভনী নেকি দিছে বিলাহী চাটনি নাখায় যে? পানী কেমেৰাবিলাকৰ কোৱালিটি মোৰ লগত একেই, বেটাৰীটো বঢ়োৱা তোমাৰ মোবাইলৰ। আৰু লগতে ভিডিঅ'টো ইমানেই আছিলে, মানে মই সকলোৰে বাইক ল'ম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱৰ যিহেতু মানে বহুত অসুবিধা হ'ল। ৰাতি হৈ গ'ল, সেইকাৰণে মানে বাইক লোৱা নহ'ল। আৰু ব্যস্ততা মানুহবিলাক সকলো মানুহে ব্যস্ত হৈ আছিলে, সেইকাৰণে ইমান সেইবিলাকত গুৰুত্ব নিদিলোঁ। জাষ্ট অকণমান কৰি দেখুৱালোঁ আপোনালোকক। আৰু ভিডিঅ' চাই ভাল পাইছে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগত নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।